আজি স্কুল সোনকালে ছুটি হ'ল। অংক ছাৰৰ গা বেয়া বাবে শেষৰ শ্ৰেণীটো নহ'ল। স্কুলখনত দুজনেই শিক্ষক, হেড ছাৰ আৰু বৰুৱা ছাৰ। হেড ছাৰৰো চাগে আমনি লাগিল আজি। কিমাননো আৰু দিনৰ দিনটো অকলে অকলে চিঞৰ বাখৰ কৰি থাকিব। সুমিক সদায় মাকে স্কুলৰ পৰা লৈ আহে, কিন্তু আজি তাই অকলেই যাব লাগিব চাগে। স্কুলৰ পৰা ঘৰলৈ অৱশ্যে বেছি দূৰ নহয়, কিন্তু সেই কণমানি 6 বছৰীয়া ছোৱালীজনীয়ে অকলে অকলে খোজকাঢ়ি যাব পাৰিব জানো? তাকে ভাবি হেড ছাৰে তাইক চাইকেলৰ আগত বহুৱাই লৈ ঘৰৰ বাহিৰত নমাই দিলে। মাজনী, ঘৰৰ চাবি আছেনে নাই? তাই ক'লে, আছে ছাৰ। যা, মা নহালৈকে ওলাই নাহিবি দেই। তাইৰ মাকে মহাজন ককাৰ ঘৰত কাম কৰে। দেউতাক ঢুকোৱাৰ পাছত মাকে তাইক বৰ কষ্টৰে ডাঙৰ দীঘল কৰিছে। ঘৰৰ অমতত বিয়া হোৱাৰ কাৰণে মোমায়েকহঁতৰো আহযাহ নাই। ভৰ গাভৰুতে বিধৱা হৈ তেওঁ দিশহাৰা হৈ পৰিছিল। মহাজন ককাৰ ঘৰত কাম কৰা আজি প্ৰায় 3 বছৰমানেই হ'ল। কিন্তু তাই ঘূৰি আহোঁতে সদায় গোটেইজনী ৰঙা পৰি চকু চলচলীয়া হৈ চুলি আউলি বাউলি হৈ আহে। কাৰো লগত কথা বতৰা নপতাকৈ গোটেই ৰাস্তাটো তলমূৰ কৰি এনেদৰে আহে যেন এটা আত্মাবিহীন শৰীৰ খোজকাঢ়ি আহিছে। পিছে আজি দেখোন অলপ বেছিয়েই দেৰি লাগিছে মাক আহি পাওঁতে। সুমিৰো লাহে লাহে ভোক বাঢ়ি আহিছে, কিন্তু সদায় মাকৰ লগত একেলগে ভাত খাই বাবে মাকলৈ ৰৈ আছে তাই। কিন্তু আজি মাক অহা ইমানেই দেৰি হৈছে যে তাই ভোকত অস্থিৰ হৈ পৰিছে। সেয়ে তাই মনতে ভাবিলে, মা অহালৈকে অকণমান কিবা এটা খায়ে লওঁ, মা আহিলে মাৰ লগত বহি পুনৰ খাম। এই বুলি তাই ঠাণ্ডা ভাতকেইটামানকে থালখনত লৈ খাবলৈ লওঁতেই ওচৰৰে খুৰীয়েক এজনীয়ে দুৱাৰ ঢকিয়াই ক'বলৈ ধৰিলে, অ মাজনী, মাজনী, দুৱাৰখন খোলচোন। তাইও লগে লগে দুৱাৰখন খুলি খুৰীয়েকৰ মুখলৈ চাবলৈ লওঁতেই তাইৰ হাতৰ পৰা থালখন আঁতৰাই খুৰীয়েকে তাইক সাবত মাৰি ধৰি কান্দিবলৈ ধৰিলে। আৰু তাৰ পাছত তাই দেখে মাকক সকলোৱে মিলি বাৰান্দাত শুৱাই দিছে। চাৰিওফালে এটা চিঞৰ বাখৰ পৰিৱেশ। কোনোবাই কৈছে চাকি আন, কোনোবাই কৈছে খৰি আন। নাই, তাইচোন একোকে বুজিব পৰা নাই। এইবোৰ হৈছে কি? মাক কিয় এনেদৰে পৰি আছে? আৰু এই মানুহবোৰৰ কি হৈছে? কিয় ইমানকৈ চিঞৰ বাখৰ কৰিছে? তাই একো ধৰিব পৰা নাই। তাই মাথো মনে মনে ৰৈ চাৰিওফালে কেৱল চাই আছে। শুনিছে মানুহবোৰৰ ভিন্ন আলোচনা। কিছুমানে কৈছে মানুহজনীয়ে নিজৰ অৱস্থাৰ বাবে হতাশাত ভুগি অৱশেষত মৃত্যুক বাছি ল'লে। আন কিছুমানে কৈছে মহাজনৰ দুৰ্ব্যৱহাৰক সহ্য কৰিব নোৱাৰি মৃত্যুক সাৱটি ল'লে তাই। যিমান মুখ সিমানেই ভিন্ন কথা। প্ৰকৃত ঘটনাৰ ৰহস্য কোনেও নাজানে। প্ৰকৃততে মাকে নিজৰ অৱস্থাৰ বাবে হতাশাত ভুগিছিল, নে মহাজনৰ যৌন বাসনাৰ কবলত পৰিছিল, নে আন কিবা কাৰণ আছিল, কোনেও নাজানে। আৰু সুমি, এটা অনিশ্চিত ভৱিষ্যত লৈ সুমি এতিয়া অকলশৰীয়া।